ফাইনেলি লগ পাই গ'লোঁ আৰু আমি অলপ ওলাই আহিছোঁ বোলে দেখিছে। চ' তাই মোক পুৰা কৈ দিয়ক হেল্ল' কৈ দিয়ক হেল্ল' এলে চাই দিয়া অ' ৰাইজ অকল মিলিছে বুলি কৈ দিছে কেনেকে নেকি अच्छा जी আপোনালোকে সুধি আছিলে মানে আপোনালোকে দেখি থাকে সপাই এক মানে ৰিল চিল মানে এনেকৈ দেখিয়ে থাকে যিহেতু। চ' আজি মই একদম ৰিয়েলিটি কথা এটা ক'বলৈ গৈ আছোঁ। এক যিমান ৰিলত ভাল লাগে আপোনালোকে ভাল বুলি ভাবিছে, ৰিয়েলত ইমান নহয়। বহুতে দেখিবলৈ বেয়া আৰু মই কেনেকুৱা কৈ দিয়া অলপ বহুত বেয়া ময়ো বহুত বেয়া যিহেতু মই ভাল বুলি কৈছোঁ নি তুমি নিজকে ভাল বুলি কোৱা। তোৰ ইয়াতে খতম হ'ল নেকি? খতম। নমস্কাৰ সকলোকে, কি খবৰ সকলোৰে? মই ভাবিছোঁ আপোনালোকৰ খবৰ ভাল আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। বাকী বৰ্তমান এয়া দেখিছে, বৰ্তমান আছোঁ মই তিনিচুকীয়াত আৰু মোৰ 3 দিন মানে হ'ল তিনিচুকীয়ালৈ অহা। এই 3 দিনত মই ধুনীয়াকৈ টিলিঙা মন্দিৰ গ'লোঁ, এনেকৈ ঘূৰি ফুৰিছোঁ, কিন্তু ব্লগ বনোৱা নাই হোৱা। চ' এতিয়া আহিছিলোঁ টাউনলৈ আৰু আজি অলপ ব্লগটো অলপমান নহয় বহুতেই স্পেচিয়েল হ'বলৈ গৈ আছে। কাৰণ আপোনালোকে মোৰ ৰিলত দেখিছে ছোৱালী এজনী, ইয়াত ফটোখন লগাই দিম বাৰু। চ' তাইক আজি লগ কৰিবলৈ গৈ আছোঁ। চ' আপোনালোকৰ ৰিয়েকশ্যনবোৰ দেখুৱাম আৰু কি হয় আজি কি নহয় সকলো দেখুৱাম। ত' ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰি পেলাম। অকল দেৰি নকৰি পটাপট যাওঁ, এয়া স্কুটি ষ্টাৰ্ট দিলোঁ। চ' আপোনালোকক অলপ গৈ পিনে লগ পাই আছোঁ। গাইছ বৰ্তমান এতিয়া তাই দিয়া লোকেশ্যনত ৰৈ আছে ধুনীয়াকৈ আৰু এইফালে চাহত ৰৈ আছে দেখিছে। চ' তাই অহালৈকে এতিয়া ৰখিব লাগিব। গাইছ দেখিছে ফাইনেলি লগ পাই গ'লোঁ আৰু আমি অলপ ওলাই আহিছোঁ বোলে দেখিছে। চ' তাই মোক পুৰা আছে যিহেতু তিনিচুকীয়া মই ইমানকৈ নাজানো, এঠাইত বহিম তাৰপিছত আপোনালোকক লগত মানে কথা পাতিম আৰু ব'লক। ফাইনেল ৰাইজসকল, আপোনালোকে ৰিলত দেখি থকা মানুহজনী আজি ৰিয়েলত। চ' সেইফালে ধুনীয়াকৈ বাগানৰ মাজত এটা সুন্দৰ পৰিৱেশত আমি ধুনীয়াকৈ বহি আছোঁ। কিবা কৈ দিয়া ৰাইজসকলক। হে গাইছ, আজি মানস আহিছে মোৰ ওচৰলৈ আৰু লগ কৰিবলৈ আহিছোঁ এনেকুৱা। হে গাইছ, আজি মানস আহিছে মোৰ ওচৰলৈ আৰু আমি এতিয়া এনেকৈ বহি আছোঁ অলপ। আহিছোঁ যেতিয়া মানে ফুৰোৱাটো নাই ৰাইজসকল, কিন্তু এনেই আৰু ধুনীয়াকৈ বহি আছোঁ আৰু ঠাণ্ডা জেগা বহি আছোঁ আমি। হয় ৰাইজসকল, এতিয়া আমি অলপ ৰিভিউ ল'ম আমাৰ কেনেকুৱা লাগিছে। চ' এওঁলোকে গৈ আছে, হেল্ল' কৈ দিয়ক ব্লগ বনাই আছোঁ, হেল্ল' কৈ দিয়ক। চ' ৰিভিউ লোৱা নহ'ল আৰু বেলেগ মানুহ আহিছে মানে তেওঁলোকক ৰিভিউ ল'ম। এওঁকতো ৰিভিউ নিদিব হপায়, বাকী মানুহ আহিলক তাৰপিছত আমি ৰিভিউ ল'ম। ভাল হ'ব ন? ভাল হ'ব। অঁ তো ৰিভিউ লোৱালৈকে ৰৈ থাকক। হেল্ল' চাই দিয়া। दो बार रिजेक्शन मिलते हुए हमको, उसको ही पूछना पड़ेगा मेरे को। দুবাৰ ৰিজেকশ্যন হোৱাৰ পিছত আৰু এজনী ছোৱালী দেখিছে এইবিলাক আহি থকা। হেল্ল' আমাৰ মানে জৰিটো কেনেকুৱা লাগিছে অলপ ৰিভিউ দি দিয়া। সঁচাকৈ নেকি? অ' ৰাইজ অকল মিলিছে বুলি কৈ দিছে। ৰাইজসকল সকলোৱে কুৱেশ্যন সুধি আছিলে এই মোৰ কোন হয়। চ' আজি এই নিজে কৈ দিব মই কোন হয়। কৈ দিয়া আৰু ৰাইজসকলক। আমি হয় আৰু কিবা এটা আৰু কিবা এটা তাই ক'বলৈ অলপ লাজ কৰিছে যিহেতু মই কৈ দিছোঁ। এই মোৰ হৈছে ফিউচাৰ, এই ভাগৰ মই হৈছোঁ ফিউচাৰ হাজবেণ্ড আৰু এই হৈছে মোৰ ভাগৰ ফিউচাৰ ৱাইফ। হয় নাই? অঁ বুলি ক'বলৈ লৈছিলে কিন্তু ৰাইজসকল ন' বুলি কৈ দিলে। বাকী যিয়ে নহওক আমি সেইটো পাৰ্চনেলকৈ হৈ গ'ল মানে আপোনালোকৰ আগত নাই কোৱা, এইটো অলপ ছাৰপ্ৰাইজ নিচিনাকৈ ৰাখিব লাগিব ন যিহেতু। তো ৰাইজসকল আমি অলপ মানে ভিডিঅ' চিডিঅ' বনোৱাৰ লগতো আমি ফটো দুখনমান মাৰি লওঁ। কেমেৰাটো এইফালে ধৰিবলৈ মানুহক দি দিছোঁ যিহেতু। চ' আমি ফটো মানে কাপল প'জ দুখনমান মাৰি ল'ব পাৰি আৰু তাৰপিছত মাৰি লওঁ।
কেনেকে মাৰো কেনেকে মাৰো মাৰি ল'ব কেনেকে নেকি আচ্ছা জি কেনেকে মাৰিব পাৰিছা নে আপোনালোকে সুধি আছিলে মানে আপোনালোকে দেখি থাকে সপাই এক মানে ৰিল চিল মানে এনেকৈ দেখিয়ে থাকে যিহেতু চ' আজি মই একদম ৰিয়েলিটি কথা এটা ক'বলৈ গৈ আছোঁ এক যিমান ৰিলত ভাল লাগে আপোনালোকে ভাল বুলি ভাবিছে ৰিয়েলত ইমান নহয় বহুতে দেখিবলৈ বেয়া আৰু মই কেনেকুৱা কৈ দিয়া অলপ বহুত বেয়া ময়ো বহুত বেয়া যিহেতু মই বেয়া বুলি মই ভাল বুলি কৈছোঁ নি তুমি নিজকে ভাল বুলি কোৱা তোমাৰ মাথাত কিবা লাগি আছে চ' ৰাইজ দেখিছে মানে ইমান লেটেৰী ছোৱালী একো পাত চাত লাগি থাকে মানে মাথাত আপোনালোকে দেখিছে মই কিমান দূৰৰ পৰা ডেটত আহিছোঁ এক লগ কৰিবলৈ কিন্তু তাই মানে মোক বহাই থৈ দিছে আৰু যিহেতু বাগান এইফালে ছাইডত আছে কিন্তু ভাল লাগিছে ধুনীয়া এটা আজি যিহেতু গৰমো পূৰা সেইবাবে ছাঁত বহি আছোঁ ধুনীয়াকৈ আৰু প্ৰকৃতিৰ মাজত ধুনীয়াকৈ বহি আছোঁ সেয়াই পানী ৰ মই আনিছিলোঁ নহয় এই দেখো পানী তোমাৰেই লিয়ে ঈশা দাসৰ পানী খোৱা ষ্টাইল ধুনীয়া লাগিছে আকৌ পানী খাওঁতেও ধুনীয়া লাগিছে সঁচাকৈ ওচৰৰ পৰা দেখুৱাই দিছোঁ ৰাইজ ইমানো ধুনীয়া নহয় কিন্তু ঠিকে আছে আৰু পাই গ'লোঁ মই যিহেতু ধুনীয়া নহ'লেও আৰু মোৰে হয় ন সেইটো বাবে ধুনীয়া বুলি কৈ দিছোঁ আৰু ফুলটো কোনে দিলে তোমাক ফুলটো মোক তুমিয়ে দিছিলা অকল বাকী আপোনালোকৰ কনফিউজনটো অলপ দূৰ হৈ গ'ল হপায় এই বিষয়ে ৰাইজসকল আপোনালোকৰ কনফিউজনটো নিশ্চয় দূৰ হ'ল হপায় আমি মানে কোন হয় এই অলপ বেছি গ্ল' কৰি দিছে মই এইফালে যোৱা ৰাইট হৈ গ'ল চাগে বেছি গ্ল' কৰিছা তুমি মোতকৈ বেছি গ্ল' কৰিছে ঠিকেই হিচাপে এতিয়া চোৱাচোন তুমি তোমাক ভাল লাগিব এতিয়া চা তোমাক বেয়া লাগিছে এতিয়া সেইফালে গৈ কিনে যে বাই বাই গাইজ বাই বাই ব্লগটো ইয়াতে খতম হ'ল নেকি খতম 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 বাই বাই সঁচাকৈ বাই বাই ৰাইজ বাই বাই লাভ ইউ